নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ এই ইউটিউব চেনেল ৰুৱা ডেস্কলৈ স্বাগতম জনাইছো। আপোনালোক নিশ্চয় ভালে আছে। লকডাউনত ঘৰতে বহি কেনেদৰে সময়বোৰ পাৰ কৰিছে আমাক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু প্ৰত্যেক দিনাৰ দৰে আজিও আমি আপোনালোকৰ বাবে লৈ আহিছো এটা নতুন বিষয়। আজি আমি জানো আহক আমাৰ ফোন নম্বৰটোৰ বিষয়ে। আমাৰ প্ৰত্যেকৰে ফোন নম্বৰৰ আগত দুটা নম্বৰ থাকে। লেণ্ডলাইন ফোনৰ দৰে মোবাইল ফোন চিষ্টেমতো প্ৰতিখন দেশৰ একোটা কোড থাকে, যাক কাণ্ট্ৰি কোড বুলি কোৱা হয়। ভাৰতৰ ক্ষেত্ৰত এই কাণ্ট্ৰি কোডটো হৈছে +91। NNP অৰ্থাৎ নেশ্যনেল নাম্বাৰিং প্লেন অনুসৰি আমাৰ মোবাইল ফোনৰ নাম্বাৰত 10টা সংখ্যা থাকে। সেই 10টা সংখ্যাৰ প্ৰথম 4টাই নেটৱৰ্ক অপাৰেটৰ আৰু টেলিকম চাৰ্কলক ৰিপ্ৰেজেণ্ট কৰে। বাকী 6টাহে ছাবস্ক্ৰাইবাৰ বা আমাৰ নম্বৰ। সেয়েহে কোনোবাই ফোন নাম্বাৰটো সুধিলে সাধাৰণতে দুটা ভাগ কৰি কোৱা হয়। প্ৰথম ভাগত 4টা আৰু দ্বিতীয় ভাগত 6টা। নিশ্চয় এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পালে আপোনালোকে ব্যৱহাৰ কৰি থকা ফোন নাম্বাৰটোৰ বিষয়ে। আপুনি যদি আমাৰ চেনেলটো নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু অহা খণ্ডত আমি আপোনালোকৰ বাবে এনেধৰণৰ এটা বিষয় লৈ পুনৰ আহি আছোঁ।